তো নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আসাম কো চেনেললৈ মই নিতুল কোঁ আজি মই আপোনালোকৰ লগত প্ৰিভিয়াছ ইয়াৰ এডিয়া তথা ডাইৰেক্ট এক্সামত অহা পেপাৰ 1 কুৱেশ্যন পেপাৰখন আজি মই ডিসকাস কৰিম যিকেইটা কুৱেশ্যন নেকি হয়তো আগন্তুক এক্সামতো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তো বলকচোন আজি আমি কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ তো প্ৰথমতে আপোনালোকক এটা কথা কওঁ যদিহে মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে লাইক কমেন্ট আৰু লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাৰিব তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ তো যি কি নহওক বাৰু আজি আমি 1 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰোঁ তো 1 নম্বৰ কুৱেশ্যনত আছে ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত তো 1 নম্বৰ কুৱেশ্যনটো পুৰা একদম পুৰা ইম্পৰ্টেন্ট সো আপোনালোকে এই কুৱেশ্যনটো এনসাৰ আপোনালোকে মনত ৰাখি থব তো ইয়াৰ এনসাৰটো হ'ব কলকাতাত আছে ভিক্টোৰিয়া মেমৰিয়েল তো এতিয়া আমি আহিছো 2 নম্বৰ কুৱেশ্যন তো 2 নম্বৰ কুৱেশ্যনত আছে হিমা দাস কোনবিধ খেলত অংশগ্ৰহণ কৰে হিমা দাস আছে আমাৰ অসমৰ লগতে ভাৰতৰ গৌৰৱ ৰানিংৰ গোল্ড মেডেলিষ্ট গতিকে ইয়াৰ এনসাৰটো হ'ব সি অপচনৰ স্প্ৰিন্ট শৰ্ট ডিসটেন্স এটো আপোনালোকে মনত ৰাখি থব নেক্সট আমি আহিছো 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনত আছে ডিসেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল এটো এই কুৱেশ্যনটো কাৰেন্ট এফেয়াৰ্ছৰ ভিতৰত পৰে 2021 চনৰ কাৰেন্ট এফেয়াৰ্ছৰ কুৱেশ্যন এটা সুধিছিলে তো যি কি নহওক অসম বৈভৱ বঁটা 2021 চনত কাক দিয়া হৈছিল আমাৰ সকলোৱে চিনাকি মুখ তেওঁ হৈছে ৰতন টাটা গতিকে বি অপচনটো ৰতন টাটা শুদ্ধ হ'ব 2021 চনৰ অসম বৈভৱ কাক প্ৰদান কৰা হৈছিল বুলি সুধিলে আমি তো ক'ব লাগিব যে ৰতন টাটা প্ৰদান কৰা হৈছিল 2021 চনৰ অসম বৈভৱ বঁটা নেক্সট আমি এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যন লৈ তো 4 নম্বৰ কুৱেশ্যনত আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত তো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত ইয়াৰ আনসাৰটো হ'ব ডি অপচনৰ আহমেদাবাদত আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন তো ষ্টেডিয়ামৰ ওপৰত কুৱেশ্যন দুইটা অহা দেখা যায় সো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে পাৰিলে মনত ৰাখি থব নেক্সট আমি আহিছো 5 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনত আছে MPLAD আঁচনিত LAD সম্পূৰ্ণ ৰূপটো কি তো MPLAD আঁচনিত LAD সম্পূৰ্ণ অৰ্থটো হ'ব সম্পূৰ্ণ মিনিংটো হ'ব বি অপচনৰ লোকেল এৰিয়া ডেভেলপমেন্ট তো এতিয়া আমি আহিছো 6 নম্বৰ কুৱেশ্যন 6 নম্বৰ কুৱেশ্যনত আছে কোন গৰাকী ব্যক্তি জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় তো এটো মোস্ট ইম্পৰ্টেন্ট হয় প্ৰায় এক্সামত এই কুৱেশ্যনটো অহা দেখা যায় সো অভিৰুচি দিৱস কেতিয়া পালন কৰা হয় এটো সুধিলে আপোনালোকে এনসাৰ দিব লাগিব এ অপচনৰ ভোগেশ্বৰ বৰুৱা অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় জন্মদিনৰ তাৰিখটো তো এতিয়া 7 নম্বৰ কুৱেশ্যন লৈ আহিছো 7 নম্বৰ কুৱেশ্যনত আছে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে তো এটো জানিবলৈ হলে আপোনালোকে অসমৰ মেপখন আপোনালোকে ভালদৰে চাই বলে এই কুৱেশ্যনটো আপোনালোকে এনসাৰটো উলাব পাৰিব অসমৰ মেপৰ ওপৰত আপোনালোকে অলপমান জ্ঞান নলেজ ল'ব লাগিব তেতিয়াহে এনেকুৱা বিষয় প্ৰশ্নবিলাক আপোনালোকক জনাত সুবিধা হ'ব যি কি নহওক ইয়াৰ এনসাৰটো হ'ব ডিয়াক অসম আৰু অৰুণাচল সংলগ্ন কৰিছে ডিয়াকে এতিয়া আমি আহিছো 8 নম্বৰ কুৱেশ্যনত আছে ইণ্ডিয়ান সিভিল সাৰ্ভিস ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল তো এইটো সকলোৱে জানো আমি প্ৰথম ICS পৰীক্ষাত পাছ কৰিছিলে আমাৰ অসমৰ পণ্ডিত আনন্দৰাম বৰুৱা গতিকে ইয়াৰ আনসাৰটো হ'ব বি অপচনৰ আনন্দৰাম বৰুৱা হৈছে ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি এতিয়া
9 নম্বৰ কুৱেশ্যনত আছে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শিক্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিলে তো ইয়াৰ এনসাৰ হ'ব সি অপশ্যনৰ ছাৰ আইজাক নিউটন তো ছাৰ আইজাক নিউটনে এই সূত্ৰটো আগবঢ়াইছিলে ছাৰ আইজাক নিউটন এজন ডাঙৰ বৈজ্ঞানিক যিজনক নেকি আমি সকলোৱে চিনি পাওঁ চিনি নোপোৱা মানুহ কোনো নাই এতিয়া নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যন 10 নম্বৰত আছে জিম্বাবৱে ৰাজধানী চহৰখনৰ নাম কি তো জিম্বাবৱেৰ ৰাজধানী কেপিটেলৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যন পায় এক্সামত অহা দেখা যায় সো কেপিটেল আৰু মুদ্ৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে পৰাপক্ষত মনত ৰাখি থ'ব তো ইয়াৰ অপশ্যন হ'ব জিম্বাবৱে ৰাজধানী চহৰখনৰ নাম কি ৰাজধানী চহৰখনৰ নাম হ'ব বি অপশ্যনৰ হাৰাৰে এতিয়া 11 অপশ্যনত আহিছোঁ সংযুক্ত আৰব এমিৰেট UAE মুদ্ৰাৰ নাম কি তো এয়া আহিল না মুদ্ৰা তো মুদ্ৰা কুৱেশ্যন যিকোনো এটা এক্সামত এটা 1 নম্বৰ এটা আহিব সো মুদ্ৰা বিষয়ে প্ৰশ্ন আপোনালোকে যিমান আছে মুদ্ৰা কোনখন দেশৰ কি মুদ্ৰা সকলোবিলাক মনত ৰাখি থ'ব তো ইয়াৰ আনসাৰটো হ'ব সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম হ'ব সি অপশ্যনৰ দিৰহাম হ'ব ইয়াৰ মুদ্ৰাৰ নাম বি অপশ্যনৰ আহিছোঁ কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত যিখন নৰনাৰায়ণ ব্ৰিজ সেই ব্ৰিজখন কোন দুইখন চহৰৰ মাজত নৰনাৰায়ণখন আছে তো ইয়াৰ এনসাৰটো হ'ব সি অপশ্যনৰ যোগীঘোপা আৰু পঞ্চৰত্ন আৰু যোগীঘোপাৰ মাজত আৰু নৰনাৰায়ণ যি ব্ৰিজখন সেই ব্ৰিজখন আছে এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যন 13 নম্বৰ কুৱেশ্যনত আছে আহোম ৰাজ্যৰ শেষজন ৰজা কোন আছিল তো এইটো কুৱেশ্যনৰ ইম্পৰ্টেণ্ট তো আহোমৰ শেষৰ ৰজা বুলি সুধিলে আমি ক'ব লাগিব যে ডি অপশ্যনৰ পুৰন্দৰ সিংহ হৈছে আহোমৰ একেবাৰে লাষ্ট ৰজা তো এইটো আপোনালোকে মনত ৰাখি থ'ব নেক্সট আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অমো আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল তো অমো আপোনাৰ দেশ এইটো আমি সৰুৰ পৰাই পাইছোঁ ন সকলো স্কুলতে অমো আপোনাৰ দেশটো গোৱা হয় তো এই যি অমো আপোনাৰ দেশ কবিতাটো কোনখন কিতাপত কোনখন ক'ত প্ৰকাশ প্ৰথমে হৈছিলে তো আমি সকলোৱে চিনাকি যিখন বাহী আলোচনী প্ৰথমতে অমো আপোনাৰ দেশ কবিতাটো বাহী আলোচনীত প্ৰকাশ পাইছিলে তো এইটো ইম্পৰ্টেণ্ট হয় তো এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যন বেংকক কোনখন দেশৰ ৰাজধানী চহৰ তো বেংককৰ কোনখন দেশৰ ৰাজধানী চহৰ বুলি সুধিলে ইয়াৰ উত্তৰটো হ'ব ডি অপশ্যনৰ থাইলেণ্ড হৈছে ইয়াৰ ৰাজধানী চহৰ নেক্সট আহিছোঁ 16 নম্বৰ গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আমাৰ যি গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰী আছিল তেওঁ পিছত কোন আছিলে তেওঁৰ পিছত কোন আছিলে সুধিলে আমি ক'ব লাগিব যে সি অপশ্যনৰ বিষ্ণুৰাম মেধি তো এই কুৱেশ্যনটো প্ৰায় এক্সামত আহি থকা দেখা যায় সো এইটো মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে লিখি ৰাখিব নেক্সট আহিছোঁ 17 কুৱেশ্যনত আছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল তো এইটো কুৱেশ্যনৰ ইম্পৰ্টেণ্ট তো আমি সকলোৱে জানো প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিলে ডিব্ৰুগড় ইয়াৰ গতিকে এনসাৰটো হ'ব ডি অপশ্যনৰ ডিব্ৰুগড় নেক্সট আহিছোঁ 18 নম্বৰ কুৱেশ্যন 18ত আছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লী নিকটৱৰ্তী মানে কোনখন চহৰ দিল্লীৰ ওচৰত আছে দিল্লীৰ ওচৰত থকা চহৰখন হ'ব ইয়াৰ এ অপশ্যনৰ গুৰুগ্ৰাম হৈছে দিল্লী একেবাৰে ওচৰত 19 নম্বৰ প্ৰশ্ন মাৰ্গাৰেট থেচ্ছাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল যি মাৰ্গাৰেট থেচ্ছাৰ এগৰাকী প্ৰধানমন্ত্ৰী আছিল আগতে তেওঁ কোনখন দেশৰ আছিলে এই এনসাৰটো হ'ব ডি অপশ্যনৰ ইংলেণ্ডৰ আছিল তেওঁ এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যন
20 নম্বৰ কুৱেশ্যনত আছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে তো ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হ'ব বি অপশ্যনৰ বেৰিং ষ্ট্ৰেইট তো বেৰিং ষ্ট্ৰেইট হৈছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ নেক্সট আহিছোঁ আমি নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় মানে সাগৰ পাৰত অৱস্থিত নহয় যি 4খন চহৰ ইয়াতে উল্লেখ আছে তো এ অপশ্যন হ'ব বেংগলোৰ তো বেংগলোৰ সাগৰ তীৰত অৱস্থিত নহয় এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যন 22ত আছে নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHAI ফাষ্টেগ ট্ৰলৰ পৰা ৰেহাই দিয়া হয় তো ইয়াৰ এনচাৰ হ'ব এম্বুলেন্সক ৰেহাই দিয়া হয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ পৰা কোনো ধৰণৰ টেক্স এম্বুলেন্সৰ পৰা লোৱা নহয় এতিয়া আহিছোঁ 23 নম্বৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত যিখন নেকি বান থিয়েটাৰখন কোন ঠাইত আছে তো বান থিয়েটাৰখন চি অপশ্যনৰ তেজপুৰত বান থিয়েটাৰ অৱস্থিত এতিয়া আহিছোঁ আমি 24 নম্বৰ কুৱেশ্যন 24 নম্বৰত আছে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকা অন্তৰ্গত তো দক্ষিণ আমেৰিকা অন্তৰ্গত চহৰখন হৈছে বি অপশ্যনৰ বলিভিয়া এতিয়া আহিছোঁ 25 নম্বৰত আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিলে যি নেকি কনকলতা বৰুৱাই আমাৰ দেশৰ হকে যুঁজিছিল তেওঁ কোনটো সংগ্ৰামৰ লগত জড়িত আছিলে তো ইয়াৰ এনচাৰটো হ'ব বি অপশ্যনৰ কুইট ইণ্ডিয়া মানে হৈছে ভাৰত ত্যাগ আন্দোলনৰ লগত কনকলতা বৰুৱা জড়িত আছিল আৰু তেতিয়াই তেওঁ শ্বহীদ হৈছিলে আমাৰ ভাৰতৰ হকে এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যন 26ত আছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল তো এইটো আমি সকলোৱে জানো যে প্ৰথম ভাৰতীয় মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা গতিকে চি অপশ্যনৰ ৰাকেশ শৰ্মাটো শুদ্ধ হ'ব এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যন অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত এইটো আমি সকলোৱে জানো অসম ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত আছে গতিকে বি অপশ্যনটো শুদ্ধ এতিয়া আহিছোঁ 28 নম্বৰ নিম্নলিখিত সমগ্ৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে তো শেহতীয়াকৈ কোনে নিযুক্তি লাভ কৰিছে কেবিনেট মন্ত্ৰী হিচাপে তো কেবিনেট মন্ত্ৰী হিচাপে লাভ কৰিছে বি অপশ্যনৰ জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ কেবিনেট মন্ত্ৰী হিচাপে লাভ কৰিছে 29 নম্বৰ আহিছোঁ কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিলে কেতিয়া দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন আৰম্ভ কৰিছিলে আগতে নেকি ব্লেক এণ্ড হোৱাইট আছিলে তো প্ৰথমতে কোনে ৰঙীন টেলিভিছন আৰম্ভ কৰিছিলে কেতিয়া মানে তো ইয়াৰ এনচাৰটো হ'ব ডি অপশ্যনৰ 1982 পৰা ৰঙীন টেলিভিছন অনুষ্ঠানটো আৰম্ভ কৰিছিলে 30 নম্বৰ আহিছোঁ বৰিং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি ইয়াৰ এনচাৰটো হ'ব এয়াৰ কেপছ হৈছে বৰিং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী তো আজি 30টা কুৱেশ্যন এইকেইটা আছিলে আৰু কুৱেশ্যন আছে যিকেইটা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো এয়া আছিলে তো আজিলৈ ৰাখিছোঁ পুনৰ লগ পোৱাৰ আশাৰে বাই বাই